ৰজাগাঁও জাতীয় বিদ্যালয়ৰ সাহায্যাৰ্থে মাত্ৰ 3 দিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমি কমিটিত আছোঁ। ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ, ইয়াত আছে শিৰোমণি পুতলা থিয়েটাৰ আৰু 3 দিনীয়া কাৰ্যসূচী আছে, 3খন নাটক আছে। আমাৰ গোটেই কমিটি আনিছোঁ আৰু এই মঞ্চ এখনো বনাই আছে। আজিৰ পৰা হ'ব, যিহেতু 27, 28 আৰু 29 তাৰিখে হ'ব। কেমেৰাটো অলপ এইফালে লোৱা না, ভাল লাগিব। এইফালে গেলাৰী হ'ব, সেইফালে মানে হৈছে 3 দিনীয়া কাৰ্যসূচীৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। নিমন্ত্ৰণ নহয়, চাবলৈকে। প্ৰথম আছে মৰমৰ উপহাৰ, আজি নিশাৰ প্ৰথম নিবেদন। কালিলৈ আছে ৰামায়ণৰ চকলো। তাৰপিছত তাত পিছদিনাখন আছে চাহ পোহৰৰ খেল। ছিজনৰ টিকট আছিলে 250 টকা আৰু প্ৰথম শ্ৰেণীৰ টিকেটৰ দাম আছিলে 100 টকা আৰু গেলাৰীত 50 টকা। আৰু সকলোকে ৰজাগাঁও জাতীয় বিদ্যালয়ৰ মানে ফিল্ডত আহিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।